চেয়াৰপাৰ্চন মুমিন ৰাংচাপাৰা গাঁওখনৰ মই গাঁওবুঢ়া মই 2000 চনত পৰা গাঁওবুঢ়া হৈ আজিলৈকে আছে আমি ক্লিনেষ্ট প্লেচ পাৱাটো মানে বহুত কঠিন হয় তথাপিও মানে আমি কষ্ট কৰি কাম কৰি আমি পাইছোঁ মানে কথা হয় মানে আমি গাঁওখন চাফা কৰাৰ কাৰণে আৰু গাঁওখনক মানে মিলিজুলি থকাৰ কাৰণে আমি সেইটো ক্লিনেষ্ট প্লেচটো পালোঁ আৰু আমাৰ গাঁৱত চাফা কৰাটো মানে আমি প্ৰত্যেক শনিবাৰতে আমাৰ মহিলা সমিতিবিলাক কাম কৰে আৰু আমি যদি এবচেণ্ট হয় এবচেণ্ট ফাইন লাগে আৰু আমাৰ পুৰুষবিলাক প্ৰত্যেক বুধবাৰতে ওলাই কিনে ছ'চিয়েল ৱৰ্ক কাম কৰে আৰু কিছুমান যদি ডেকৰেশ্যন কৰিব লাগে তেনেহ'লে আমাৰ ইউথ ক্লাবৰ ল'ৰাবিলাক কাম কৰে এইটো আৰু আমি মানে এই যে ক্লিনেষ্ট প্লেচ পোৱাৰ পাছত আমি এনেই থকা নাই আমি চাফ চিকুণ কৰি থাকোঁ আৰু আমাৰ গভৰ্ণমেণ্টৰ পৰা ডেভেলপমেণ্টটো ইমান পোৱা নাই তথাপিও আমি ফাৰ্ষ্টত আমি পাইছোঁ 5 লাখটো আমি 5 লাখ টকা এৱাৰ্ড পোৱা দি আমি বহুত কামত খাটিলোঁ আৰু কাম কৰি দিলোঁ আৰু আমাৰ গাঁৱৰ মানুহবিলাক মানে সকলোৱে মানে ইমান ধনী মানুহ নহয় তথাপিও মানে হাজিৰা মজুৰি কৰি খাৱা তথাপিও মানে আমি আমাৰ গাঁৱৰ মানুহবিলাক মানে মিলিজুলি থাকে আৰু আমি যি গাঁওবুঢ়াই যি কথা ক'ব এই কথাটো মানে সকলোৱে মানি ৰাখে